নমস্কাৰ, আপোনালোক সকলোকে PN কোচিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি 10টা জিকে তাত জেনেৰেল নলেজৰ প্ৰশ্ন আলোচনা কৰিম। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ কোন ৰাজ্যই পতংগৰ সংগ্ৰহালয় স্থাপন কৰিছে? ক গুজৰাট, খ মহাৰাষ্ট্ৰ, গ তামিলনাডু, খ অসম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক গুজৰাট। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2, ভাৰত চৰকাৰে আৰম্ভ কৰা পৃথিৱীৰ ভিতৰত বৃহত্তম স্বাস্থ্য সুৰক্ষা বীমা আঁচনিখনৰ নাম কি? ক স্বচ্ছ ভাৰত, খ স্বাস্থ্য ভাৰত, গ সুস্থ ভাৰত, ঘ আয়ুষ্মান ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ আয়ুষ্মান ভাৰত। 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোনটো ফলক কেৰালাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে? ক আম, খ কঁঠাল, গ বগৰী, ঘ কমলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কঁঠাল। ভাৰতত কেতিয়াৰ পৰা GST কৰ প্ৰণালী আৰম্ভ হয়? ক 1 জুলাই 2017, খ 1 এপ্ৰিল 2017, গ 1 মাৰ্চ 2016, খ 1 জানুৱাৰী 2018। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1 জুলাই 2017। কুৱেশ্যন নম্বৰ 5, কোনজন অসমীয়া ব্যক্তিয়ে সৰ্বপ্ৰথম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল? আমাৰ এজন অসমীয়া ব্যক্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল। তেওঁৰ নাম কি আছিল? তাৰ আমি অপশ্যন কেইটা চাওঁ। ক তৰুণ গগৈ, খ ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী, ঘ যতীন বৰা, গ যতীন বৰা আৰু ঘ ৰঞ্জন গগৈ। আৰু শুদ্ধ উত্তৰটো হৈছে ঘ ৰঞ্জন গগৈ। কুৱেশ্যন নম্বৰ 6, 2019 চনত অসমীয়া সাহিত্যৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল? ক ৰীতা চৌধুৰী, খ সনন্ত তাঁতী, গ পৰমানন্দ ৰাজবংশী, ঘ জয়শ্ৰী গোস্বামী মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সনন্ত তাঁতী, খ। 7 নম্বৰ কুৱেশ্যনটো, অসমৰ প্ৰথম CNG গেছ ষ্টেচন স্থাপন হৈছে? ক গুৱাহাটী, খ বঙাইগাঁও, গ ডিব্ৰুগড়, ঘ যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ডিব্ৰুগড়। অলপতে কোনখন IIT-য়ে কৃত্ৰিম মাংস প্ৰস্তুত কৰি উলিয়াইছে? ক দিল্লী, খ গোৰখপুৰ, গ মুম্বাই, ঘ গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ গুৱাহাটী, কাৰণ আমাৰ অসমৰ পৰা আছে। অসম চৰকাৰে শৈক্ষিক ঋণৰ ছাবচিডি আঁচনিখনৰ নাম? ক অভিনন্দন, খ অধ্যয়ন, গ শিক্ষামিত্ৰ, ঘ জ্ঞানদান। আৰু শুদ্ধ উত্তৰটো হৈছে ক অভিনন্দন। বিশ্ব হোমিওপেথিক দিৱস পালন কৰা হয়? ক 18 এপ্ৰিল, খ 10 এপ্ৰিল, গ 7 মে', ঘ 10 জুন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 10 এপ্ৰিল। ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। একেবাৰে নতুন চেনেল, সেয়ে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু মই সদায় এনেদৰে এটা এটাকৈ 10টা কুৱেশ্যনৰ ভিডিঅ'সমূহ দি থাকোঁ, সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।